guys, good morning. Welcome back to my channel. আশা কৰো আপোনালোকৰ খবৰ ভালেই আৰু মোৰো ভাল। আজি একচুয়ালি আহিছো মই ননৈ মোৰ মাৰ ঘৰলৈ স্পেশালি হাঁহৰ মাংস খাবলৈ। একচুয়ালি মোৰ হাজবেন্ড ই মানে হাঁহৰ মাংস খাই ইমানেই ভাল পায় মোৰ মাৰ হাতৰ আৰু তেনেকে মানে যেনেকে মোৰ মাৰ হাতৰ হাঁহৰ মাংস খাই ভাল পায় তেনেকে মোৰ শাহুৰ হাতৰ যোনটো টেঙা দিয়া মাছৰ জোল হেতু খাই মানে বহুত বেছি টেস্টি পায়। একচুয়ালি তেও নহয় মইও ভাল পাওঁ আৰু কি বুলি কয় মাহতে একচুয়ালি কোনো ধৰণৰ মছলা বা তেনেকে কোনো ধৰণৰ বেলেগ বস্তু ইউজ কৰি নবনায়, কিন্তু তথাপিও মাৰ হাতৰ মানে টেষ্টটো আমাৰ হাতৰ টেষ্টৰ সৈতে খুব বেলেগে। মানে যোনে যেনেকে নবনাওক কিয় কিন্তু মাৰ হাতৰ নিচিনা মানে কেতিয়াও হ'বই নোৱাৰে। মাহতে চাগে স্পেশালি অলপমান মৰম ঢালি দিয়ে তাত, সেইকাৰণে বেছি টেস্টি হৈ যায়। আৰু বহুত দিনৰ পৰা কৈ আছিলে মা হাঁহৰ মাংস খাওঁ সেইকাৰণে আজি মা স্পেশালি আমাৰ দুটাক ইনভাইট কৰিছে হাঁহৰ মাংস খাবলৈ। আৰু একচুয়ালি মায়ে কোনো ধৰণৰ মছলা ইউজ নকৰে। মই আপোনালোকক ৰেচিপিটো দিম কেনেকৈ মায়ে হাঁহৰ লগত কোমোৰা ৰান্ধে। আৰু মোৰ অৰিজিনেল ঘৰ হ'ল ননৈ। একচুয়ালি মোৰ হাজবেণ্ডে চাকৰি কৰে ইয়াতে নগাঁৱতে, সেইকাৰণে মই আৰু তেখেত ইয়াতে নগাঁৱতে ভাড়া থাকোঁ। আৰু মোৰ যোনজন হাজবেণ্ডৰ ঘৰ সেয়া হ'ল শিৱসাগৰ, আৰু শিৱসাগৰলৈ যিহেতু সদায় এনেকৈ অহা যোৱা কৰিব আমি নোৱাৰোঁ, বহুত দূৰ হয় আৰু এওঁৰ অফিচ থাকে। মোৰ সৰু সুৰা এটা ময়ো জব কৰি আছোঁ, তো কাৰণে ময়ো এংগেজ হৈ আছোঁ, সেইকাৰণে তালৈ যোৱা ইমানকৈ নহয়, অকেজনেলি যোৱা হয়। আৰু সেইকাৰণে আমি ইয়াতে আহি পেলাই অলপমান নেচাৰেলি বস্তুবিলাক এনজয় কৰোঁ। আৰু একচুৱেলি মই এডিটিঙত ইমান পাৰফেক্ট নহয়। মই আগৰ ভিডিঅ'টোতো আপোনালোকক কৈছোঁৱেই যে মোৰ চেনেলটো বহুত নতুন হয়, একচুৱেলি 1 month হৈছে, যাৰ কাৰণে মোৰ পিকচাৰ কোৱালিটি হওক বা মোৰ চাউণ্ড কোৱালিটি হওক বা মোৰ এডিটিং হওক এইবিলাক চব পাৰফেক্ট নহয়। বিকজ মই মানে আগতে এনেকৈ কেমেৰাৰ ফ্ৰণ্টত এনেকৈ কোৱাৰ মোৰ প্ৰেক্টিচ নাই, মই নতুনকৈ শিকিছোঁ, সেইকাৰণে মোৰ কাৰণে বহুতে মানে কষ্ট হৈছে। মই এনেকৈ কেমেৰাৰ ফ্ৰণ্টত কথাবিলাক ক'বলৈ একচুৱেলি মোৰ নোলায়ে কথা। আৰু সেইকাৰণে একচুৱেলি আপোনালোকে যদি মোক মৰম আৰু ছাপোৰ্ট কৰে তেনেহ'লে মই লাহে লাহে এইবিলাকো শিকি যাম। আৰু যাৰ কাৰণে মই ভাবোঁ আপোনালোকে মোক মৰম আৰু ছাপোৰ্ট নিশ্চয় কৰিব। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগৰ ফ্ৰেণ্ডছবিলাকৰ লগতো মোৰ যোনবিলাক ভিডিঅ' হয় সেইবিলাক শ্বেয়াৰ কৰিব পাৰে। আৰু তেন্তে হ'লে চাই থাকক আজিৰ ভিডিঅ'টো। আজিৰ মই স্পেচিয়েল মাৰ হাতৰ হাঁহৰ মাংসৰ ৰেচিপিবোৰ আপোনালোকক দেখুৱাম আৰু মই কি কৰোঁ দিনটো আপোনালোকক দেখাই যাম। তেন্তে হ'লে চাই থাকক মোৰ ভিডিঅ'বোৰ। আমি মানে এতিয়া আহি আছোঁ পিছফালে, আৰু এই মানুহটো মানে ভিডিঅ'ত কেতিয়াও ফটোত মানে নাহে। আজি মানে জোৰ জবৰদস্তি কৰি দেখাইছোঁ আৰু এয়া পলাই যাব এতিয়া অকণ পাছত। মানে পিছফালে মানে বাঁহ আছে, বাঁহৰ তলিত মানে এনেকুৱা চাং এখন তৰি দিছে মানে আমাৰ ঘৰত থকা দাদা এজনে। আৰু ইয়াতে বহি পেলাই আমি এই পথাৰৰ এফালে এয়া চাই থাকোঁ, দৃশ্য চাই থাকোঁ। চাওক আপোনালোককো দেখুৱাইছোঁ। আৰু এইবাৰ মই এইকণ মাটি অকণমান ময়ো ৰুইছোঁ দেই, আপোনালোকে বিশ্বাস নকৰিব চাগে ক'লে, কিন্তু এনেই জাষ্ট ট্ৰাই কৰিছোঁ। আৰু সেইফালে আছে আমাৰ এটা পুখুৰী। হাই দি দিয়া, হাই এটা দি দিয়া। আজি দেখুৱাই দিছোঁ আৰু মানে। আৰু এয়া চাওক, ইয়াৰ ভিউটো ইমান ধুনীয়া হয়। ইয়াতে মানে বহুত ধুনীয়া বতাহ মাৰি থাকে। আৰু আমি ইয়ালৈ আহিলে মানে পিছফালে আহি পেলাই অলপ টাইম স্পেণ্ড কৰোঁ। ইয়াৰ পাছত মই দেউতাৰ লগত ওচৰতে থকা নাৰ্চাৰীখনলৈ গ'লোঁ। একচুৱেলি মোক মানি প্লেণ্ট আৰু কেকটাছ লাগিছিলে ঘৰত মানে ৰুমত সজাবৰ কাৰণে, সেইকাৰণে দেউতাৰ লগতে গ'লোঁ। আৰু ইয়াতে দেখুৱাবলৈ ইমানকৈ নহ'ল, ইয়াত ডিফাৰেণ্ট ভেৰাইটিজ অফ ফ্লাৱাৰ আছিলে। তাৰে ভিতৰত মই এনেকুৱা কেকটাছ আৰু এটা মানি প্লেণ্ট লৈ আহিলোঁ। আৰু দেউতাই কেইটামান অমিতা পুলি, হাইব্ৰিড অমিতা পুলি 5টামান লৈ আহিলে। এতিয়া মই কেকটাছ আৰু মানি প্লেণ্টটো যোনটো সেইটো ৰুমত সজাবৰ কাৰণে টাবলৈ ট্ৰান্সফাৰ কৰি দিছোঁ। আমি য'ত ভাড়া থাকোঁ তাত ইমান ডাঙৰ বেলকনি নাই, সেইকাৰণে আমি বেছি প্লেণ্টটো ৰাখিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিলোঁ ঘৰৰ ভিতৰতেই মানি প্লেণ্ট আৰু সাগৰ ফেনা বা কেকটাছটোকে ৰাখিম বুলি। বিকজ মানি প্লেণ্টৰ বহুত বেনিফিটছ আছে। ই এয়াৰ পিউৰিফায়াৰ হিচাপেও কাম কৰে আৰু আমাৰ বডিৰ ষ্ট্ৰেছবিলাকো ৰিডিউচ কৰিব পাৰে। তাৰোপৰিও ই এণ্টি ৰেডিয়েটৰ হিচাপেও কাম কৰে। সেইকাৰণে ভাবিলোঁ ইয়াৰ বেনিফিট যিহেতু বহুত আছে, সেইকাৰণে মই এই দুটা প্লেণ্টকে ৰাখোঁ। আৰু কেকটাছটো দেখিবলৈও ভাল লাগে আৰু ঘৰৰ ভিতৰত হ'লে ইমান মানে ব্ৰাঞ্চ ফৰ্মেশ্যন নহয়, সেইকাৰণে ভাবিলোঁ এই দুটাই মানে পাৰফেক্ট হ'ব। আৰু এয়া হৈ গ'ল ৰোৱা এতিয়া। এইটো চাওক, এইটো হ'ল বাঁহৰ কোমলীয়া এটা গজালি। আৰু এইটো যদি মই এতিয়া কাটি পেলাই ইয়াক ফাৰ্মেণ্টেড কৰি দিওঁ তেনেহ'লে এইটো বাঁহৰ গাজ বনি যাব। আৰু এইটো আপুনি যিকোনো বস্তুৰ লগত খাব পাৰে, হয় মাংসটো দি খাব পাৰে, মাংস দিলে বহুত টেষ্টি লাগে।
এই বাঁহৰ যোনটো গজালি হয় সেইটো কেনেকৈ ফাৰ্মেণ্টেড কৰে তাৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই থাকিম, চাই থাকক মোৰ সৈতে। একচুৱেলি ইয়াৰ যোনটো ফাৰ্মেণ্টেড প্ৰচেছ সেইটো বহুত ইজি। কুমলীয়া বাঁহটো জাষ্ট আপুনি যেনেকৈ ইচ্ছা তেনেকৈ কাটি বা পিহি লৈ পেলাই তাক কাঁচৰ বটলত ভৰাই থৈ দিলেই হ'ল যেতিয়ালৈকে টেঙা হৈ নাযায়। তাৰপিছত টেঙা হৈ যোৱাৰ পাছত তাক আপুনি য'ত বিচাৰে তেনেকৈ ইউজ কৰি পেলাই খাব পাৰে। আৰু ইয়াৰ বহুত বেনিফিটছ আছে বিকজ ই কি কৰিব পাৰে, আমাৰ যোনটো কলেষ্ট্ৰল লেভেল সেইটো ৰিডিউচ কৰিব পাৰে। তাৰ উপৰিও আমাৰ যোনটো ৱেইট লছ তাতো বহুত ধৰণৰ হেল্প কৰে। তাৰপাছত আহিলোঁ ৰাতিৰ সাজলৈ, য'ত আছে মাৰ হাতৰ স্পেচিয়েল হাঁহৰ মাংস। আৰু ইয়াত মাংস কটা হৈ গ'ল। মায়ে ইয়াতে কোনো ধৰণৰ পেকেটিং মছলা ইউজ কৰা নাই। ইয়াত যোনবিলাক ঘৰুৱা মছলা জিৰা, জালুক আৰু জলকীয়া আৰু আদা নহৰু এইকেইটাই পেষ্ট বনাই পেলাই মায়ে জাষ্ট এইকেইটা ইউজ কৰিছে। আৰু যোনটো হাঁহৰ মাংস সেইটো একচুৱেলি গেছত বনোৱা নাই, জুইত বনাইছে, যাৰ কাৰণে গেছত বনোৱাতকৈ জুইত বনোৱা যোনটো সোৱাদ হয় সেইটো বহুত বেছি ভাল লাগে। আৰু ইয়াতে যোনটো কোমোৰা সেইটো ভাজি থাকোঁতেই মায়ে দি দিছিল, মই সেইটো দেখুৱাবলৈ নহ'ল। আৰু এনেকৈ হাঁহৰ মাংসখিনি মায়ে বনাইছে আৰু মই জাষ্ট আপোনালোকক এবাৰ দেখাইছোঁ। চবেই বনাবলৈ জানেই, নিজৰ নিজৰ ৰেচিপি সদায় নিজৰে ভাল লাগে খাই। আমাৰ এতিয়া পূৰা হাঁহ বনি আছে আৰু মই আপোনালোকক ফাইনেল টাচটো দেখাম, তেন্তে হ'লে চাই থাকক ভিডিঅ'টো। হাঁহৰ মাংস ৰেডি আৰু কালাৰটো ক'লা আহিছে, ডেট মিনছ বহুত টেষ্টি হ'ব। এতিয়া মই টেষ্ট কৰি চাম মাংসটো। একদম পাৰফেক্ট হৈছে আৰু মাংসটো বহুত টেষ্টি হৈছে। এতিয়া মই ভাতটো খাই লওঁ। হেল্ল' গাইজ, কালি জল্দি মাংস ভাত খাই শুই গ'লোঁ আৰু মৰ্ণিং জল্দি ৰুমলৈ আহিবলগীয়া হ'ল। সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। সেইকাৰণে মই ভাবিলোঁ এতিয়া ভিডিঅ'টো শেষ কৰোঁ। আৰু যিহেতু আজি 21 জুলাই হয়, আজি পবিত্ৰ ঈদৰ উপলক্ষে মই সমূহ ইছলাম ধৰ্মী লোকলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী ঈদ টু অল অফ ইউ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ কোনোবা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। তেন্তে হ'লে আজিলৈ আহোঁ, বাই। আৰু মোক জনাব দেই এনেকৈ হাঁহৰ মাংস খাই কোনে ভাল পায়।